বন্ধুসকল স্বাগতম জনাইছো মোৰ চেনেল ধামাকা বনাবলৈ মই প্ৰথমে গতিকে বহুত দিন বৰষুণৰ পিছত আজি আকৌ পুনৰ ৰ'দ দিছে আৰু আকৌ পুনৰ বৰষুণ দিবলৈ জুজা কৰি আছে গতিকে ছাগলীৰ পাত কাটিব লাগে পাত কাটিব যাওঁ তো যাৱাই যা নেকি তো পাত কাটিবলৈ যাম বুলি ভাবিছো তো আৰু এইটো হ'ল ৰাস্তা বকা চাওক দুখৰ কথা আৰু দিছ ইজ দা খালত নাই হেৰি তো এইটো পাত আছে এইটো বেলেগৰ কাটিলে দিব পিটন দিব মোৰ পিটন আৰু ফাইনেলি পাত বিচাৰি আহি পাল গাইজ গছৰ আগত ইয়াত দিছ ইজ দা গছ আৰু ইয়াৰ হৈছে বটগছৰ পাত ছাগলী খাই খুব ভাল পায় হেনো আমাৰ ছাগলীটো দুগুৰি খায় চ' আহি গ'লো আৰু ইয়াত দাও আছে ইফালে আৰু মই গাছৰ ওপৰত আছো তো পাত পাৰিম আৰু যেহেতু গাইজ বহুত দিন ৰ'দ নাই বৰষুণ দি আছে আৰু আজি হঠাৎ ৰ'দ উঠিছে আৰু চাৰিওফালে লেতেৰা হৈ আছে একদম চেৰ ওলাইছে কিন্তু হ'লেও বেমাৰ আজাৰ হ'ব কিন্তু তথাপিও আপোনালোকে অকণমান ছেফটি থাকিব বাৰু দিয়কচোন আৰু চাৰিওফালে বানপানী বান আক্ৰান্ত ৰাইজ আছে তেওঁলোকেও যাতে অলপ সুৰক্ষিত হৈ থাকে চৰকাৰে যাতে সাহায্যসমূহ দি থাকে তাৰ কাৰণে চৰকাৰকো আহ্বান জনাইছোঁ গতিকে আৰু যিমান পাৰে ছেফলি চলিবলৈ অনুৰোধ জনাইছোঁ গতিকে আমাৰ ফালেও বানপানী গাইজ একদম পূৰা বানপানী আমাৰ ফালেও কেইঘৰমান মানুহ আশ্ৰয় শিবিৰত আছে আমাৰ স্কুল ঘৰটিত আশ্ৰয় শিবিৰ লৈ আছে যিহেতু পানী কমিছে তেওঁলোকে হয়তো কালিমান ঘৰত গৈছে নেকি চ' চাই থাকক ভিডিঅ'টো আশা কৰোঁ আপোনালোকে ভাল পাব মানে কি আৰু সেই ভিডিঅ' ভাবিছিলোঁ ৰেডি বুলি ভাবিছিলোঁ এই চাওক গছৰ ওপৰৰ পৰা এটা ভিডিঅ' কৰি দিলোঁ তো কেনেকুৱা পায় আপোনালোকে জনাব আমলি বোকা আৰু ইয়াতে গছৰ ওপৰৰ পৰা ভিডিঅ' কৰি আছোঁ গাইজ কি ক'ম আৰু আন্ধাৰ এনেই ক'লা আৰু আন্ধাৰত একদম ক'লা হৈ একদম অৱস্থা নাই আৰু দে আৰু এই বৰষুণ দিব অঁ তো পাতটো জল্দি কাটি লওঁ নাই গাইজ বেছি ডাঙৰ কাটো এইটোকে কাটি বুলি ভাবিছোঁ তো চাই থাকক মা অ মা মাই এই পাতটো কাটি দিলো এই গাইছ এটা ছাগলী বেছি নালাগে এইখিনি কাটি দিলো বাছ আৰু দুটামান কাটিব লাগিব গাইছ কাটোতেতো সহজ লগতেহে নে কি কয় গতিকে হ'লেও আৰু উপায় নাই বাৰিষা বতৰ ছাগলী কি খাব মানুহ যিহেতু খাব লগা ছাগলীও এটা প্ৰাণী চ' তেওঁলোকৰ কাৰণেও কিছু কৰিব লাগিব চ' উপায় নাই তো কাটি লওঁ এয়া কোনো গছ কটা ভিডিঅ' নহয় এয়া হৈছে যে ছাগলীৰ কাৰণে পাত কাটিছোঁ কোনো যাতে ভুল নাভাবে এই কাটি দিলোঁ আৰু এই দিছ ইজ দা পেলাই দিলোঁ ছাগলীক পাত কাটি দিয়া হৈ গ'ল এতিয়া অলপ পথাৰত যাইছে আৰু কঠীয়া তুলি আছে একবাৰ চাই আৰু কঠীয়াটো কেনে কি হৈছে আন্ধাৰ হৈ গ'ল আপোনালোকৰ ফালে লগাইছে না নাই খেতি পথাৰ অলপ জনাব আমাৰ ফালে আজি অলপ লগাইছোঁ তাৰপিছত বাকীখিনি পাছত তো বন্ধুসকল আপোনালোকৰ ফালে খেতি বাতি কেনেকুৱা লগাইছে নে নাই অলপ কমেণ্ট কৰি জনাবচোন আমাৰ ফালে বৰষুণৰ কাৰণে লগাব পৰা নাই বাট এদিন ৰ'দ দিছিল পানী শুকোৱাৰ কাৰণে আমাৰ অলপ লগালোঁ সেইখিনি চাব গৈ আছোঁ আৰু লগাব বাকী আছে গতিকে আপোনালোককো দেখাম বুলি ভাবিছোঁ গতিকে চাই ভিডিঅ'টো আশা কৰোঁ ভাল পাব নে নাই সেইটো আপোনালোকে জানিব চাবচোন হ'লেও ভিডিঅ'টো মোৰ ফালৰ পুৰা অ'কে কৰি দিবলৈ চেষ্টা কৰিম মোৰ ফালৰ পৰা মই বেষ্ট দিব চেষ্টা কৰিম বাকীখিনি আপোনালোকে চাব আৰু যদি ভাল লাগে লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰিব আৰু যদি বেয়া লাগে ডিছলাইক এটা মাৰি দিব আৰু কি কৰিব আৰু উপায়টো নাই তো চাব আৰু গতিকে কিমানখিনি লগাইছে চাব আৰু আপোনালোকৰ ফালে কেনেকুৱা কি পৰিস্থিতি অলপ কৈ দিব লগাব পাৰিছে নে নাই আৰু এতিয়া গাইজ বৰষুণৰ পৰিমাণ ছাগলীক পাত কাটি দিলোঁ তাৰপিছতে পথাৰলৈ আহিলোঁ দেউতা আৰু এজন হাজিৰা আছিলে কঠীয়া তুলি আছিলে সেই কঠীয়াখিনি তোলা হ'ল আৰু কালি তুলিব লাগিব কঠীয়া তোলা অলপ ভাবি হৈছে তোলাত অলপ কষ্ট হৈছে চ' চাই থাকক ভিডিঅ'টো বৰ্তমান ৰাতি হৈ গৈছে আন্ধাৰ হৈ গৈছে ক'লা হৈ গৈছে হ'লেও মই দিনটো আহিব পৰা নাই এইখিনি হ'লেও চাওক উপায় নাই আৰু এইখিনিত গাইজ 2 চিটা মাটি আছে চাওক 1 চিটা আজি লগোৱা হ'ল এয়া আৰু 1 চিটা আছে ইফালে পাছফালে 1 চিটা আছে 1 চিটা সেইটো কালি লগাব লাগিব আজি বলে নোৱাৰিলে 8জন ৰোৱানী আছিলে হ'লেও বলে নোৱাৰিলে আৰু এইটো চিটা লগোৱা হৈ গ'ল চাওক খুব ধুনীয়া এইটো মাছুৰি দিছে কিজানি চন্ন মাছুৰি দিছে আৰু বৰ্তমান পৰিৱেশ এনেকুৱা সমগ্ৰ পথাৰৰ দৃশ্য এয়া চাওক গোটেই
সমূহ লগাব পৰা নাই গাইজ বৰষুণৰ কাৰণে পানী কিন্তু হ'লেও আমটি আহি পাইছে যিহেতু আমটিৰ আগত এইখিনি দিবলৈ চেষ্টা কৰিছোঁ ইয়াতে প্ৰায় 2.5 বিঘা মাটি আছে আৰু 2.5 বিঘা মাটিৰ আধা হৈ গ'ল আৰু আধা 8জন ৰোৱনী বলে নোৱাৰিলে অলপ ঘন হৈছে নেকি ৰোৱাটো তো বলে নোৱাৰিলে চাই থাকক অলপ দেখুৱাই দিছোঁ আপোনালোকক সাম্প্ৰতিক দৃশ্যসমূহ দেখুৱাই দিছোঁ তো চাওক ভিডিঅ'টো এইখিনি লগোৱা হৈছে গাইজ একটা দীঘলকৈ এক চিটা লগোৱা হৈছে আৰু এইটো চিটা বাকী আছে এইটো পেক দিয়া আছে কিন্তু লগাব পৰা নাই তো এইখিনি লগোৱা হৈছে তো চাই থাককচোন ভিডিঅ'টো আশা কৰোঁ আপোনালোকে ভাল পাব আপোনালোকৰ ফালে কিমানখিনি আগবাঢ়িছে খেতি বাতি সেইটো ক'ব নোৱাৰিম আপোনালোকে মোক কমেণ্ট কৰি জনাবচোন আৰু কাইলৈলৈকে বাকীখিনি লগাব লাগিব আন্ধাৰ হৈ গ'ল সাম্প্ৰতিক দৃশ্য আপোনালোকে ভালদৰে দেখিবলৈ পাইছে নে নাই সেইটো ক'ব নোৱাৰোঁ মই এয়া পানী ভৰ্তি হৈ আছে গাইজ কালি পানী কাটিব লাগিব চাওক আৰু বৰ্তমানৰ পৰিস্থিতি এনেকুৱা প্ৰায় মানুহে লগাইছেই আৰু এইখিনি বন্ধুসকল এইখিনি যিহেতু আমাৰ পথাৰৰ মাজৰ খেতি সেইকাৰণে লগাব লগা হ'ল আৰু মানে ট্ৰেক্টৰ চেক্টৰ আহিবলৈ জেগা নাথাকে সকলোৱে ৰুই পেলোৱাৰ পিছত এইফালে ট্ৰেক্টৰ আহিবলৈ অকণমান কষ্ট হয় তাৰ কাৰণে আগতীয়াকৈ লগাব লগা হৈছে গাইজ আগতীয়াকৈ আৰু এইখিনি এৰিয়াত আমাৰ লগাইছে আৰু 2 ঘৰ লগাইছে আমাৰ দাদাহঁতৰ লগাইছে দাদাহঁতৰখিনি সেইফালে আছে তেওঁলোকে লগাইছে আৰু এইখিনি আমাৰ লগাইছে এইখিনি কালি লগাব এই কঠীয়া পাৰি থোৱা আছে চাওক এইবোৰ কঠীয়া পাৰি থোৱা আছে আৰু কঠীয়া পাৰি থোৱা আছে যেটো কালি লগোৱা হ'ব আৰু কালি আহিব ৰোৱনী 8জন আছিল আৰু এজন এই সব কঠীয়া পিছিটা কঠীয়া তো চাওক ভিডিঅ'টো মানে ভিডিঅ'টো বেলেগ নাই একো নাই আজি ভাবিলোঁ অলপ এনে আপোনালোকৰ মাজত ভিডিঅ' এটা দিওঁ আগবঢ়াওঁ গতিকে ভিডিঅ'টো বনালোঁ যদি ভাল পালে লাইক কমেণ্ট কৰি শ্বেয়াৰ এটা কৰিব আৰু যদি বেয়া ডিছলাইক এটা মাৰি দিব একো নাই চ' আপোনালোকৰ কথা আঁতৰি নাযাব আপোনালোকে আগৰ দৰে মৰম চেনেহবোৰ দি থাকিব আৰু ভিডিঅ' আপোনালোকে পাই থাকিব গতিকে ভিডিঅ'টো চাই থাকক মই এতিয়া আৰু আগলৈ নাযাওঁ আগলৈ বহুত আছে যাবলৈ এটা চিটা দীঘল চিটা আছে গতিকে এইটো লগাব পৰা নাই গতিকে মই ঘৰত যাম এতিয়া আপোনালোকক দেখুৱাম বুলি আহিছিলোঁ দেখুৱালোঁ সাম্প্ৰতিক দৃশ্যখিনি গতিকে আশা কৰোঁ আপোনালোকৰ ভাল লাগিল ন আৰু যদি ভিডিঅ'টো এইখিনিলৈকে চাই আছে আশা কৰোঁ আপোনালোকৰ ভাল নিশ্চয় লাগিছে গতিকে চাই থাকক এতিয়া মই ঘৰমুৱা হৈ আছোঁ আৰু তাৰপিছতেই ভিডিঅ'টো আপোনালোকৰ মাজত আগবঢ়াম আৰু চাওক বোকা হৈছে কিন্তু বোকা কি হৈছে চাওক না বোকা হৈছে আৰু গাইজ আজি কুচিয়া বৰশী দিছিলোঁ কুচিয়া বৰশী দিয়াত এটা পাইছোঁ তো সেইটো এতিয়া ৰাতি আহাৰ হ'ব আহাৰ মই কুচিয়া নাখাওঁ তাৰমানে আৰু আমাৰ ঘৰৰ মানুহখিনিও 4জন মানুহ তাৰে ভিতৰত 2জন নাখায় 2জন খায় ময়ো আগতে খাইছিলোঁ এতিয়াও খাওঁ মাজে মাজে কম পৰিমাণ চ' কুচিয়া হ'ব তাৰপিছত সেইখিনিও দেখুৱাব নোৱাৰিম চাগে বৰষুণ আহি আছে বৰষুণ আহিলে যেতিয়া আমাৰ ফালে লাইন নাথাকে তো অকণমান ডিষ্টাৰ্ব হয় একো নাই তো দেখুৱাবলৈ চেষ্টা কৰিম আৰু চাওক সাম্প্ৰতিক দৃশ্য এয়া আমাৰ পথাৰৰ গোটেই বোকা হৈ গৈছে আৰু কালি দিনটো ৰ'দ দিলে প্ৰায়খিনি লগোৱা শেষ হ'ব আৰু পৰহি আমটি আহিছে আৰু বন্ধুসকল আমটিত আপোনালোকৰ ভিডিঅ' দি আছোঁ কামাখ্যাত যাম গুৱাহাটী কামাখ্যালৈ যাম বুলি ভাবিছোঁ তো তাতে গ'লে আপোনালোকে এটা ধুনীয়া ভিডিঅ' দুটামান দিম তো চাব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব গতিকে চাই থাকক যোৱাকালি অহাকালি এইখিনি লগাব চাওক এইখিনি লগাব অহাকালি আৰু ইয়াৰ কাৰণে কঠীয়া এয়া চাওক ইমান দীঘল কঠীয়া হৈছে বেছি দীঘল হ'লে কি হ'ব কঁকাল ভাঙি যায় কঠীয়া এয়া চাওক ধুনীয়া বতাহ জাক দি আছে এয়া কঠীয়া আনি জমা কৰি থৈ দিছে খুব ধুনীয়া পৰিৱেশ আৰু এটা আটলান্টিক মহাসাগৰ দেখুৱাইছোঁ আপোনালোকক এইটো এটা আটলান্টিক মহাসাগৰ চাওক কিমান পানী জমা লাগিছে এইটো এটা আটলান্টিক মহাসাগৰ কিমান পানীত জমা লাগিছে চাওক এই চাওক ইয়াৰ পৰা চালে দেখা পাব কিমান পানী জমা লাগি আছে আচলতে আটলান্টিক মহাসাগৰ মানে আপোনালোকক এনে জমনি অলপ কৰিছোঁ বেয়া নাপাব এইটো এটা হ'ল পথাৰ যিটো নেকি প্ৰায় 1-2 বিঘামান মাটি আছে সেইটো জাষ্ট জেচিবিৰ পৰা 1 বকেটকৈ খুন্দি মাটি নিছে তাৰপিছত এনেকুৱা দ হৈছে তাৰপিছত পানীখিনি জমা হৈ থাকে ইয়াতে তাৰপিছত পালেং কৰি কঠীয়া তাৰপিছত লগোৱা হ'ব গতিকে চাই থাকক এইটো ডঙেৰে গাইজ পানী আহে আমাৰ খেতি পথাৰৰ কাৰণে পানী এইটো যোগান ধৰে এইটো ডং আৰু কোনোবাই চেপা এটা পাতিছে চেপাটো আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ চাওক নতুন চেপা এটা পাতি থৈছে মাছ পুৰা লাগব ইয়াৰ মাছ লাগে নালাগে নাজানো কিন্তু কাঁকড়া কিন্তু ভৰ্তি হৈ থাকিব আৰু কাঁকড়া লাগিলে গাইজ বিদ্যা কৈছোঁ কোনো মাছ চাছ নালাগে তাত চেপা দুটা পাৰণ থাকে দুটা পাৰণত দুফালে দুটা কাঁকড়া এনেকৈ থাকিলে আৰু ক'ত মাছ তো চাই থাকক আৰু চাওক এইখিনি হ'ল আমাৰ কঠীয়া এইখিনি কঠীয়া হ'ল আমাৰ তুলিব পৰা নাই হাবি হৈছে কিন্তু অলপ অসুবিধা হৈছে কিন্তু উপায় নাই ইয়াতে চব পানী বন্ধ কৰিছিল কাৰণ ইয়াতে কঠীয়া তুলিছিল পানী উঠাইছিল এইটো বন্ধ কৰিছে তাৰ কাৰণে এইফালে পানী বন্ধ কৰি দিছে এয়া আৰু সেইফালে পানী গৈ আছে
চাই থাকক ইফালে এইখিনি আমাৰ কঠীয়া আছে আৰু এইখিনি আজি দেউতাই তুলিব আহিছিলে আৰু এজন হেৰি আছিলে ময়ো তুলিছিলোঁ ৰাতিপুৱা কিন্তু এতিয়া তোলা নাই তাৰপিছত চাওক কেইটামান অলপ তুলি থৈছে ইফালে আৰু ইয়াৰ সাম্প্ৰতিক পৰিৱেশ এনেকুৱা ধৰণৰ খুব ধুনীয়া পৰিৱেশ ভাল লাগে কিবা এটা পথাৰত আহিলে আপোনালোককো সেইবাবে দেখুৱাম বুলি ভাবিছোঁ গতিকে ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিম যদি ভাল লাগিল লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিয়ক আৰু যদি ভিডিঅ'টো বেছিকৈ ভাল লাগিল ছাবস্ক্ৰাইবটো কৰিব আৰু যদি বেয়া লাগিল ন ডিছলাইক এটা মাৰি দিব গতিকে আগৰ দৰে মৰম চেনেহবোৰ দি থাকিব আশা কৰোঁ আপোনালোকে ভাল ভিডিঅ' দেখিবলৈ পাব গতিকে ময়ো চেষ্টা কৰিম আপোনালোকৰ ফালৰ পৰা ভাল ভিডিঅ' দিবলৈ গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু চাই থাকক ভিডিঅ'টো মানে ভিডিঅ' শেষেই আৰু কি চাব মানে এইখিনি আৰু দিলোঁ ভিডিঅ'টো আপোনালোকক ইয়াৰ পিছত দিলোঁ আৰু নেক্সট টাইম আৰু ভিডিঅ' আহি আছে গতিকে অতি শীঘ্ৰেই গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব গতিকে আজিলৈ ইমানতে টাটা বাই বাই নমস্কাৰ